Assalamu alaikum my YouTube family, my kitchen queen. মোৰ চেনেললৈ সকলোকে আন্তৰিক স্বাগতম জনাইছো। মই এজনী অতি সাধাৰণ মুছলিম হোমমেকাৰ। মুছলিম বুলি এইকাৰণে কৈছো I am proud of my religion. আজিৰ এই প্ৰথম ভিডিঅ'টো আৰম্ভ কৰাৰ লগতে মোৰ মনৰ কিছু কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মই যেহেতু হোমমেকাৰ, বহু বছৰ ধৰি মই ঘৰৰ সংসাৰৰ কাম, সন্তান লালন পালন, ৰন্ধা বঢ়া, সকলোৰে যত্ন লোৱা, দৈনন্দিন কাম আদিয়ে কৰি আছিলোঁ। যদিও লিখা পঢ়া কৰিছিলোঁ, সন্তানৰ কথা ভাবি কোনোদিন চাকৰি কৰা নাই। কাৰণ হাজবেণ্ড বাহিৰত থাকে, মই যদি চাকৰি কৰিবলৈ যাওঁ সন্তান দুটাই কষ্ট পাব। যেতিয়া সন্তান দুটা অলপ ডাঙৰ হ'ল, তেতিয়া মই অলপ চিলাই কাম আৰম্ভ কৰিলোঁ। হাজবেণ্ডে এটা মেচিন কিনি দিছিলে, ছিংগাৰ মেচিন। আৰু লগতে মই ফেব্ৰিক পেইণ্টিঙো কৰোঁ আৰু এতিয়াও কৰোঁ। তাৰপিছত লাহে লাহে দুই এটা অৰ্ডাৰ অহা হ'ল। মই অৰ্ডাৰৰ কামো কৰিলোঁ, অলপ ইনকাম কৰিব পৰা হ'লোঁ। বহুত ভাল লাগে। কিন্তু মই ইয়াতকৈ অলপ বেছি কৰাৰ আশা সদায় মনত পুহি ৰাখিছিলোঁ। কিন্তু মই কেনেকৈ কি কৰিম মই ভবা নাছিলোঁ। যিহেতু আমি গাঁৱত থাকোঁ, সিমান এটা অৰ্ডাৰ নপৰে। কিন্তু মোৰ কিবা এটা কৰাৰ ইচ্ছা সদায় মূৰত ঘূৰি থাকে। এতিয়া ভাবিলোঁ যে ইউটিউব চেনেল কৰোঁ। প্ৰথমে মই এটা ইউটিউব চেনেল খুলিলোঁ ফেব্ৰিক পেইণ্টিঙৰ। তাতে মই পেইণ্টিঙৰ ভিডিঅ' দিছোঁ কেইটামান। কিন্তু সেইটো চেনেলটো মই কিছুদিন কৰি তাৰপিছত বেছি এটা ভিডিঅ' দিয়া নাই। তাৰপিছত ভাবিলোঁ যে অকল ফেব্ৰিক পেইণ্টিঙৰ নহয়, মই যেতিয়া এটা ব্লগিং চেনেল খোলোঁ, তেনেহ'লে তাতে মই চব দেখুৱাব পাৰিম। যিহেতু মই চিলাই কামো কৰিব জানো, ভাল কুকিং কৰিব পাৰোঁ, চব দেখুৱাব পাৰিম। যিহেতু এতিয়া সন্তান দুটা অলপ ডাঙৰ হ'ল, সিহঁতে নিজৰ দায়িত্ব নিজে পালন কৰিব পৰা হ'ল। গতিকে মোৰ এতিয়া আজৰি সময় অলপ বেছি পোৱা হ'লোঁ। সেইবাবে ভাবিলোঁ যে নতুনকৈ আৰু এটা ইউটিউব চেনেল খোলোঁ, যিটোত মই ভালকৈ ভিডিঅ' দিম বুলি আশা কৰি আহিলোঁ। এতিয়া নাজানো পিছত কি হয়। যি হওক, ময়ো অন্যান্য হোমমেকাৰৰ দৰে ভাবিছিলোঁ যে মোৰ দ্বাৰা কিজানি নহ'ব। এটা ইউটিউব চেনেল খুলিলোঁ, নোৱাৰিলোঁ, আৰু পাৰিম নে নোৱাৰিম। কিন্তু মোৰ বহুত সপোন। এতিয়া মই ভাবিলোঁ যে এদিন নহয়, সপোন পূৰণ কৰিবলৈ হ'লে কিবা কৰিবই লাগিব, মই চেষ্টা কৰিবই লাগিব। আৰু এতিয়াও সময় শেষ হোৱা নাই, বহুত সময় আছে। এতিয়া যিহেতু সন্তান দুটা ডাঙৰ হ'ল, এতিয়া মোৰ আৰু সময় বেছিয়ে পাম। এনেই দিনটো বহি থাকি, আজৰি সময়খিনি এনেই বহি মোবাইল স্ক্ৰল কৰি সময় নষ্ট কৰাতকৈ মই কিবা এটা কৰোঁ। কাৰণ কিবা এটা কৰিবলৈ হ'লে প্ৰয়োজন কেৱল এটা সৰু আৰম্ভণিৰ। মই এই আৰম্ভণিটো কৰিম বুলি মোৰ বহুত দিন সময় গুচি গ'ল। গতিকে মোৰ দৰে আপোনালোকে ভুল নকৰিব। যদি কৰিম বুলি ভাবিছে, আজিয়ে আৰম্ভ কৰি দিয়ক। আল্লাহ তাআলাই প্ৰতিজন মানুহক কিবা নহয় কিবা এটা বিশেষ যোগ্যতা দি পঠিয়াই আহিছে। কাৰোবাৰ হাতত ৰন্ধন, কাৰোবাৰ হাতত শিল্প, কাৰোবাৰ হাতত শিক্ষা দিয়াৰ ক্ষমতা। মোৰ হাতত আছে কুকিং, ফেব্ৰিক পেইণ্টিং, ষ্টিচিং, হোম মেনেজমেণ্ট আৰু নতুন বস্তু শিকাৰ আগ্ৰহ। কাৰণ কিবা এটা নতুন বস্তু দেখিলে মোৰ শিকিবলৈ মন যায়। কিন্তু এজন মানুহে কিন্তু কিমানটা শিকিব। সেইকাৰণে যিখিনি জানো, সেইখিনিৰ ওপৰতে বিশেষ ধ্যান দিম বুলি ভাবিছোঁ এতিয়াৰ পৰা। চব কাম কৰিবলৈ গ'লে এটাও নহয় লাষ্টত। সেয়েহে মই ভাবিলোঁ মই যি জানো সেয়া আনৰ আগত শ্বেয়াৰ কৰোঁ, যাতে ইয়াৰ পৰা কাৰোবাৰ উপকাৰ হয়। সেইবাবেই চেনেলটো খুলিলোঁ। এই চেনেলত আপোনালোকে পাব সহজ আৰু সোৱাদ লগা কুকিং ৰেচিপিজ। কাৰণ মই কুকিং কৰি ভাল পাওঁ আৰু মোৰ ৰন্ধা বঢ়াখিনি সকলোৱে ভাল পায়। ঘৰত আলহী আহিলে তেওঁলোকে প্ৰশংসা কৰে। আৰু চিলাই কাম, ফেব্ৰিক পেইণ্টিং এইবিলাকতো কৰোঁৱে। মাজে মাজে কিচেন গাৰ্ডেনিঙো কৰোঁ অলপ। সেইবিলাকো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। লগতে দৈনন্দিন জীৱনত আল্লাহৰ ইবাদত কেনেকৈ সুন্দৰকৈ পালন কৰিব পাৰি, সেই বিষয়েও কিছু কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ময়ো ইমান এটা নাজানো, মই পাৰফেক্ট নহয়, মই এতিয়াও শিকি আছোঁ।
কিন্তু এটা কথা যে সঁচা যে যিজনে চেষ্টা কৰে আল্লাহে তেওঁৰ বাবে পথ সহজ কৰি দিয়ে। কেতিয়াবা আমি হোমমেকাৰসকলে ভাবোঁ যে আমি কেৱল ঘৰৰ কামেই কৰি থাকোঁ বা কৰিব পাৰোঁ, কিন্তু সঁচাকৈ ঘৰ চলোৱা, সন্তানক লালন পালন কৰা, পৰিয়ালৰ যত্ন লোৱা এইবোৰো এটা মহান দায়িত্ব, আল্লাহৰ ইবাদত। মনত ৰাখিব, স্মল ষ্টেপছ এভৰি ডে কেন ক্ৰিয়েট বিগ চেঞ্জেছ। আজি সৰু আৰম্ভণিয়ে হয়তো কাইলৈ ডাঙৰ সফলতাৰ পথ দেখুৱাব। মই সফল হ'ব পাৰিম নে নোৱাৰিম সেইটো নাজানো, কিন্তু মই চেষ্টা কৰি যাম। যদি আপুনিও ঘৰতে থাকি কিবা নতুন শিকিব বিচাৰে, নিজৰ দক্ষতা বৃদ্ধি কৰিব বিচাৰে বা নিজৰ সপোন পূৰণৰ যাত্ৰা আৰম্ভ কৰিব বিচাৰে, তেন্তে আপুনি সঠিক ঠাইত আহিছে। সময় নষ্ট নকৰি আপুনিও আৰম্ভ কৰক আজি, কাৰণ বহুত এনেকুৱা হোমমেকাৰ আছে মোৰ দৰে, বহুত কিবা কিবি জানে, হাতৰ কাম জানে, তাৰপিছতো তেওঁলোকে কিবা সংকোচ কৰে বা মানুহে কি ক'ব এইবিলাক কৰিলে বা কিবা এটা বস্তু বনাব পাৰিলে সেইটো বনাই যদি কাৰোবাক বিক্ৰী কৰিব লাগে বা এইটো লাজ কৰে যে কি ক'ব মানুহে। কিন্তু চাওক, আপুনি যিটো জানে সেইটো কিন্তু আনে নাজানে। সেইকাৰণে আপুনি যি জানে সেইটো কৰক। মানুহৰ কথা বাদ দিয়ক, মানুহে ক'বই, কাৰণ মানুহৰ কামেই হৈছে কোৱা, মানুহৰ সমালোচনা কৰা। কিন্তু এদিন যেতিয়া আপুনি সফল হ'ব, তেতিয়া সেই মানুহে আপোনাক প্ৰশংসা কৰিব। আজি যি মানুহে আপোনাৰ বদনাম কৰিব, সেই মানুহে চাব আপোনাক এদিন ভৰি ভৰি প্ৰশংসা কৰিব, ক'ব যে আমি জানো তেওঁ কৰিব পাৰিব, এইটো আমাৰ বিশ্বাস আছিল। চাব তেওঁলোকে আপোনালোকৰ পৰা অনুসৰণ কৰিব, আপোনালোকৰ পৰা চাই তেওঁলোকে কৰিব বিচাৰিব, তেতিয়া কিমান ভাল লাগিব আপোনাৰ। সেইকাৰণে সময় নষ্ট নকৰি আৰম্ভ কৰক মোৰ দৰে। ময়ো বহুত সময় নষ্ট কৰিলোঁ ভাবি, মোৰ দৰে আপোনালোকে ভাবি সময় নষ্ট নকৰিব। যি জানে আপুনি সেয়ে আৰম্ভ কৰক, সেয়া অনলাইনে হওক অফলাইনে হওক, যেনেকৈ পাৰে আপুনি আৰম্ভ কৰক। তেতিয়া আৰম্ভ কৰিব, লাহে লাহে ষ্টেপ বাই ষ্টেপ হৈ যাব। মোৰ এই যাত্ৰাত আপোনালোকৰ দুৱা, মৰম, সমৰ্থনৰ খুবেই প্ৰয়োজন। আল্লাহ তাআলাই আমাৰ সকলোৰে জীৱনত বৰকত দান কৰক, আমাৰ সময় আৰু পৰিশ্ৰম কবুল কৰক আৰু আমাৰ সপোনবোৰ হালাল আৰু কল্যাণময় পথত পূৰণ কৰাৰ তৌফিক দিয়ক। আমিন সুম্মা আমিন। মই ভিডিঅ'ৰ বিষয়ে আপোনালোকৰ লগত আজি নকলোৱে, আপোনালোকে ভিডিঅ'টো চাই গম পাইছে মই কি দেখুৱাই আছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোৰ নতুন যাত্ৰাত সঁহাৰি জনাব। আল্লাহ হাফিজ, আসসালামু আলাইকুম।